মাত্র কম প্রাইসও 2014 মডেল হয় মাত্র 20000 টাকা মাত্র কি মান মাত্র 20000 টাকা টিভিএস জুপিটার জুপিটার সেলফ ওকে মাত্র 20000 টাকা মাত্র কি মান 20000 টাকা 20000 মাত্র 20000 একদিন চার্জ দিব 3 দিন চলিব লগতে আপনার এটা হেলমেট ফ্রি পাবো 500 তেল ফ্রি মাত্র 25000 টাকা আহিব 25000 সেলফ ব্লক ওকে আছে 36 only 36000 30000 টাকা 30000 টাকা আপনার পালসার 150 সিসি এখন একদম জেনুইন সোলা 10000 only 35 এখন লই যা 38000 এখন 38000 এখন 38000 2000 টাকা আৰু ডিসকাউন্ট 28000 ত লৈ যাব পাৰিব 2023 ৰ মডেল গ্ল্যামাৰ হয় DS6 তিনিখন সেম ৰেট আহিব 60000 খন লয় আপোনাৰ একদম তেল মোবিল একো ভৰিব না লাগে only চলাব লাগে 2023 ৰ মডেল হয় ইলে 5000 টাকা ডিসকাউন্ট only 75000 only 75000 সব ওয়ার্কিং আছে স্টার্ট কৰি আপুনি দেখুৱাই দিয়ক 2020 ৰ মডেল হয় only 80000 আহিব 21 ৰ মডেল only 55 37000 ত দি দি 46000 স্বাগতম কৰিছো আপোনাক সকলোকে আবিদাম লোক অন্য এটি ভিডিও লৈ আৰু বৰ্তমান মই বছছো আপোনাৰ ডবকা আপোনাৰ মোৰ বেক পিনে আছে আপোনাৰ সুজা অটো পাৰ্টস বহুত মোক কমেন্ট কৰিছে যে আপোনাৰ সুজা অটো পাৰ্টসৰ ভিডিও লাগে তো আজি লৈছো আপোনালোকৰ কাৰণে আপোনাৰ সুজা অটো পাৰ্টসৰ ভিডিও তো কিমানত পাব গাড়ী 20000 ৰ পৰা আৰম্ভ 20000 ৰ পৰা আপোনাৰ আৰম্ভ হৈছে আপোনাৰ এটো ষ্টকত গাড়ী তো আপোনালোকে সম্পূৰ্ণ ভিডিও চাই দিলে সম্পূৰ্ণ মই এখন বাইক বিলাকৰ ডিটেইলছ জানাম ষ্টকত আছে কিমান আছে বহুত গাড়ী আছে 40 প্লাস 50 প্লাস 50 প্লাস আছে 50 প্লাস আপোনাৰ বাইক পাব দেই তো আপোনালোকে সম্পূৰ্ণ ভিডিও চাই দিলে সম্পূৰ্ণ মই এখন বাইক বিলাকৰ ডিটেইলছ জানাম আজি আমাৰ লগত আছে আমাৰ সুজা অটো পাৰ্টসৰ আমাৰ অনাৰ আমাৰ সুজা দাদা কি খবৰ ভালে ভাল দাদা প্ৰথমতে আপোনাৰ এড্ৰেছটো জনাই দিয়ক আমাৰ এড্ৰেছটো হ'ল ডবকা হুজাই ডিস্ট্ৰিক্ট ডবকা ষ্টেট বেংক লগত কানাড়া বেংকৰ লগত মানে ডবকা SBI বেংক আৰু কানাড়া বেংক নতুনকে হৈছে মানে SBI বেংকৰ লগতে আছে লগতে কানাড়া বেংক সুজা অটো পাৰ্টস এটি কি আছে আপোনাৰ তাত সব ধৰণৰ বাইক পাব আমাৰ তাত নিশ্চয় কম দামী সব পাব এক্সচেঞ্জ হৈ যায় ফাইনেন্স তো নহয় ফাইনেন্স নহয় আপোনাৰ অনলি আপোনাৰ বাইক এক্সচেঞ্জ হৈ যায় ন আপোনাৰ হাতত যদি এখন সেকেন্ড হেণ্ড বাইক আছে আপোনাৰ সেইখন বাইক দি আপোনাৰ বেলেগ নিব পাৰে এখন আপোনাৰ একদম তেল মোবিল একো ভৰিব না লাগে অনলি চলাব লাগে 2023 ৰ মডেল হয় only 60000 দাম 60000 টাকা আহিলে 5000 টাকা ডিসকাউন্ট 55000 2023 ৰ মডেল তেল ভৰাব না লাগে একদিন চার্জ দিব 3 দিন চলিব একদিন চার্জ দিব 3 দিন চলিব আৰু only 55000 ইঞ্জিন অইল ভৰাব না লাগে একো ভৰাব না লাগে তেল ভৰাব না লাগে only আপোনাৰ চাবিটো চুইচ দিব আৰু চাইছে না অটোমেটিক স্টার্ট হৈ যাব আপোনাৰ একদিন চার্জ দিব 3 দিন চলিব ন ওকে নেক্সট আছে আপোনাৰ 2022 ৰ মডেল ডেস্টিনি হয় only 40000 2022 চনৰ মডেল আপোনাৰ ইভিন আছে আৰু এমটি আছে আপোনাৰ 2020 ৰ মডেল হয় only 80000 আহিব 80000 only 80000 আহিব এমটি লৈ যাক আপোনাৰ মাত্ৰ 80000 লগতে পাব আপোনাৰ 500 টাকা পেট্ৰল লগতে এটা হেলমেট ফ্ৰী দেই ইপিনে সুপাৰ স্প্লেন্ডাৰ BS6 হয় 2021 ৰ মডেল only 55 21 মডেল গ্ল্যামাৰ নেক্সট আছে গ্ল্যামাৰ 2018 ৰ হয় আপোনাৰ only 42000 আহিব 42000 আপোনাৰ 18 মডেল গ্ল্যামাৰ আপোনাৰ ফ্ল্যাট ইঞ্জিন ন ফ্ল্যাট ইঞ্জিন সিল আছে ওকে নেক্সট ডিসকভাৰ 2018 মডেল হয় only 42 আহিব এখন লৈ যাক আপোনাৰ 42000 আপোনাৰ লগত অফাৰ কেটেটো আছে পাই সব তো ওয়ার্কিং আছে ন সব ওয়ার্কিং আছে সেলফ ওকে আছে ওকে নেক্সট পালসার আছে আপোনাৰ 16 মডেল হয় only 36 only 36000 লৈ যাক পালসার 150 সিসি লগতে কি আছে হেলমেট পাব 5 লিটাৰ তেল পাব ওকে 500 টাকা পেট্রোল পাব দেই নেক্সট আছে আপোনাৰ 150 পালসার হয় মাত্ৰ 20000 টাকা মাত্ৰ কিমান 20000 টাকা 20000 মাত্ৰ 20000 টাকাত পালসার 150 সিসি আপোনাৰ রানিং কন্ডিশন আছে চাব পাৰে আপোনাৰ বাইকখন একদম ধুনীয়া কন্ডিশন সেলফ তো ওকে আছে নাই সেলফ ব্যাটারি বেয়া আছে ৰানিং কন্ডিশন আছে ওকে এনে তো কিকটো ঠিক আছে কিক ঠিকই আছে মাত্ৰ কিমান দি আছে 20000 টাকা 20000 টাকাত পালসার 150 সিসি দেই কিমান চনৰ মডেল 11 মডেল 11 চনৰ মডেল কাগজপাতি ওকে আছে কাগজপাতি সব আছে ওকে নেক্সট আৰু কোনটা নেক্সট আছে আপাচি হয় 2021 মডেল হয় আপোনাৰ সব ওয়ার্কিং আছে চাইলক ওকে কিমান ৰাখিলে কক only 70000 ৰেন্টক আহিব আপোনাৰ 55000 2021 মডেল হয় 21 ৰ মডেল ওকে সিটি 110 আহিব আপোনাৰ 21 ৰ মডেল BS6 হয় আপোনাৰ only 52 আহিব 52 only 52000 সিটি 110 লৈ যাক আপোনাৰ মাত্ৰ 52000 দেই লগতে 500 টাকা পেট্ৰল পাব লগতে এটা হেলমেট পাব হেলমেট আৰু ফ্ৰী পাব দেই প্ৰত্যেকটো বাইকৰ লগত সব বাইকৰ লগত ওকে নেক্সট আৰু কোনটা নেক্সট আছে প্লেটিনা 21 লাষ্টৰ হয় 52 only 52 এখন লৈ যাক 52000 টাকাত এখন লৈ যাক 52000 টাকাত লগতে আপোনাৰ অফাৰ কেটেটো আছে অফাৰটা পাই ওকে দুইটাটো সেলফ ওকে আছে ইঞ্জিন ব্লক সিল 21 লাষ্টৰ জেডাৰ হয় only 45000 only 21 মডেল 21 মডেল ওকে সব ওকে আছে ওকে নেক্সট আছে আৰু কোনটা নেক্সট আছে KTM RC 200 KTM RC 200 কক only 75000 only 75000 সব ওয়ার্কিং আছে স্টার্ট কৰি আপুনি দেখুৱাই দিয়ক চাওক চাবিটো অন কৰিলে আপোনাৰ স্টার্ট হৈ যাব আপোনাৰ আৰু অনলি দি আছে 75000 আপোনাৰ KTM RC 200 cc ন আপোনাৰ শুনা পাইছে আপোনাৰ
সাউন্ডটো একদম পানীৰ নিচিনা হৈছে ন স্মুথ হৈ আছে আপোনাৰ আৰু অনলি দি আছে আপোনাৰ 75000 তারপর নেগোশিয়েবল হ'ব কিবা দাদা ডিসকাউন্ট আহিলে কিবা এটা নেগোশিয়েবল হৈ যাব ওকে লগতে আপোনাৰ 500 টকা পেট্ৰল পাব আপোনাৰ এটা হেলমেট ফ্ৰী পাব দেই Honda Shine SP 2022 মডেল হয় only 63000 আহিব 63 only 63000 গ্লেমাৰ আছে আপোনাৰ 2019 মডেল হয় only 40000 লাষ্ট 37000 দি দিম মানে 3000 টাকা ডিসকাউন্ট পাব এইটো only 37000 লৈ যাক আপোনাৰ গ্ল্যামাৰ আপোনাৰ 19 মডেল সেলফ ওকে আছে সেলফ ওকে ওকে পালসার 150 ওকে আছে পালসার 21 লাস্টৰ হয় only 72000 ওকে এখন লৈ যাক আপোনাৰ 72000 ত আপোনাৰ 21 মডেল 21 লাস্টৰ BS6 হয় 25000 চলিছে ওকে দাদা নেক্সট যে আৰু এখন NS 160 হয় আপোনাৰ হয় BS6 21 মডেল হয় আপোনাৰ 75 আহিব 75 NS 160 লৈ যাক আপোনাৰ আহিলে 2-3000 টকা এটা ডিসকাউন্ট হৈ যাব ওকে দাদা লগতে আপোনাৰ যেটো ট্ৰান্সফাৰ থাকিব এটো ইনক্লুড থাকিব না এক্সট্ৰা থাকিব ট্ৰান্সফাৰটো এক্সট্ৰা আহিব এটো আপোনাৰ পইচা দিলে আপুনি লগালগ কৰাই দিম ওকে নেক্সট যে গ্ল্যামাৰ এখন BS6 গ্ল্যামাৰ only 46000 BS6 21 মডেল 46000 মাত্ৰ 21 মডেল গ্ল্যামাৰ BS6 লৈ যাক মাত্ৰ আপোনাৰ 46000 আপোনাৰ লগতে এটা হেলমেট ফ্ৰী পাব লগতে আপোনাৰ 500 টকা পেট্ৰল পাব দেই ইপিনে পালসাৰ এখন আছে কক পালসাৰখন আপোনাৰ 2020 মডেল হয় only 65000 ABS মডেল ডাবল চ্যানেল ABS আছে ওকে নেক্সট গ্ল্যামার এখন দাদা গ্ল্যামার only 30000 30000 টাকাত গ্ল্যামার আপনার ফ্ল্যাট ইঞ্জিন 2000 টাকা আৰু ডিসকাউন্ট 28000 ত লৈ যাব পাৰিব 28000 ত গ্ল্যামার লৈ যাক আপনার ফ্ল্যাট ইঞ্জিন আমরা মাইলেজ তো ভালো পাবো সেলফ ওকে আছে কাগজ পাতি সব ওকে আছে ওকে নেক্সট আছে আর ওখান আপাচি RTR only 48000 19 এর মডেল মাত্র 48000 ওকে নেক্সট গ্ল্যামার এখন দাদা গ্ল্যামার 19 এর মডেল হয় আপনার কাগজ পাতি সব ওকে আছে ওকে only 47 আহিব 47 আহিব ওকে 125 only 60000 আহিব 60000 only 60000 টাকা ওকে কিমান চনৰ 22 এর মডেল লৈ যাক আপোনাৰ মাত্ৰ 60000 দে লগতে অফাৰ কেটো আছে অফাৰ কেটা পাই যাব ওকে পালসার 150cc 22 এর মডেল হয় only 68 22 চনৰ মডেল লৈ যাক আপোনাৰ only 30000 30000 2015 মডেল হয় only 30000 টাকা 30000 টাকা পালসার 150cc ইঞ্জিন ব্লক সিল কাগজ পাতি সব আছে ওকে লগতে কি পাবো কই দেব অফার হেলমেট পাবো 5 লিটার তেল পাবো ওকে লগতে এটা হেলমেট ফ্রি পাবো লগতে আপনার 5 লিটার পেট্রোল ফ্রি পাবো 30000 টাকা 30000 টাকা আপনার পালসার 150cc দেই প্লেটিনা দা নেক্সট আছে এইচ গিয়ার মডেল 110 প্লেটিনা হয় BS6 বিশর মডেল only 45000 20 মডেল আপনার ইবনে 220 পালসার কক 220 পালসার আছে আপনার 2015 মডেল হয় একদম ডিসকাউন্ট দিয়ে কই দিম নে ডিসকাউন্ট দিব only 40000 only 40000 40000 টাকা আপনার 220 পালসার লগতে হেলমেট ফ্রি পেট্রোল ফ্রি ওকে লগতে হেলমেট ফ্রি লগতে আপনার 500 টাকা পেট্রোল ফ্রি দে ইবিনে আৰু কোন দাদা পালসার 19 মডেল হয় ফ্রেশ কন্ডিশন আছে আপনার 55000 আহিব 55000 ওকে এখন লৈ যাক আপনার 55000 টাকা আপনার পালসার 150cc ইঞ্জিন ব্লক সিল হৈ আছে সেলফ ওকে আছে একদম ফ্রেশ কন্ডিশন আপনারা অনলি পারচেজ কৰিব লাগে চলাব লাগে একো তো মেজৰ কিবা কাম নাই বেলেগ একো পাম 2023 এর মডেল গ্ল্যামার হয় BS6 তিনিখন সেম রেট আহিব 60000 কোন লয় কিমান চন আছে মডেল 2023 এর তিনিটা ওকে 23 মডেল গ্ল্যামার BS6 এখন আপনার 23 এখন 23 কিমান প্রাইস 60000 only 60000 এক্সপালস only 70000 আহিব 70000 কিমান চনৰ 21 লাস্ট মডেল পালসার আছে কক পালসার 21 লাস্টৰ হয় only 65000 only 65000 21 মডেল ওকে নেক্সট দাঁড়াবে কোন নেক্সট আছে পালসার 150 ফুলর মডেল only 35000 16 মডেল ওকে নেক্সট আছে আর কোন FZS আপনার 2019 মডেল হয় only 45000 FZ নেক্সট আপাচি 2021 লাস্ট হয় only 70000 রাখিম 70000 কিমান চনৰ এভরিথিং ওকে আছে 21 এর মডেল 21 মডেল হৈছে আপাচি RTR 160 দেই আৰু কোন দাদা নেক্সট আছে 2020 মডেল আপাচি 2B হয় আপনার only 63 আহিব 63 only 63 ওকে দাদা ইপিনে আছে বুলেট আপনার তিনিখন বুলেট আপনার 2021 এর মডেল হয় গান মেটাল গ্রে এখন আহিব 1,10,000 টাকা 1,10,000 একদম ওকে নেক্সট আৰু কোন নেক্সট আছে আপনার 19 এর মডেল ক্লাসিক কুলা কালারৰ 90000 আহিব 90000 ওকে এখন আহিব আপনার BS6 হয় 2021 লাস্ট হয় আপনার 1,15,000 টাকা আহিব মাত্র 1,15,000 টাকা BS6 এর বেনিফিট ক্লাসিক 350 ওকে লগত অফার কেটে তো আছে অফার কেটে আছে ওকে ইবিন আছে আপনার B3 2022 মডেল হয়
আপোনাৰ একদম ডিসকাউন্ট দিয়ে 1,10,000 আহিব 1,10,000 টাকা V3 দে V3 চাব পাৰে আপোনাৰ একদম মজা কন্ডিশন আছে ব্ল্যাক কালাৰ ন ডাবল চেনেল ABS আছে হয় সবটো ওয়ার্কিং আছে 22 মডেল 17000 ৰানিং আছে ওকে ইপিনে NS 125 NS 2023 মডেল হয় হয় 125 হয় আপোনাৰ only 75 আহিব 75 only 75 ওকে 220 পালচার জেনুইন চলা আছে 12000 12000 চলিছে 12000 চলিছে ওকে 220 পালচার 220 60000 আহিব 2019 মডেল ওকে ব্ল্যাক কালার ব্ল্যাক কালার আৰু কুলাখন আহিব আপোনাৰ 55 19 মডেল ডিলাক্স হয় 2021 মডেল BS6 গাড়ী হয় ইঞ্জিন কমপ্লিট সিল আছে হয় আপোনাৰ only 45000 আহিব 45000 only 45000 কিমান চনৰ 2021 21 মডেল 21 মডেল ওকে ইপিনে আৰু কোন দাদা মাত্ৰ 25000 টকা আহিব 25000 সেলফ ব্লক ওকে আছে কিমান চনৰ 15 মডেল 15 মডেল লৈ যাক আপোনাৰ 25000 ত লগতে পাব আপোনাৰ এটা হেলমেট লগতে 500 টকা পেট্ৰল ফ্ৰী দেই CBR 150 হয় আপোনাৰ 17 মডেল হয় হয় আপোনাৰ only 37000 only 37000 একদম সব ওকে আছে সেলফ ব্লক টায়ার সার এভরিথিং ওকে আছে লগতে কিবা অফাৰ আছে নেকি দা লগতে হেলমেট পাব 500 টকা তেল ভৰাই দিম মই 500 টকা পেট্ৰল ফ্ৰী আৰু লগতে পেট্ৰল নভৰাই 500 টকা ক্যাশব্যাক দিম ওকে আৰু লগতে আপোনাৰ দি আছে আপোনাৰ হেলমেট এটা ফ্ৰী দি আছো ওকে দাদা নেক্সট আছে TVS TVS মাত্ৰ কম প্ৰাইজত 2014 মডেল হয় মাত্ৰ 20000 টকা মাত্ৰ কিমান মাত্ৰ 20000 টকা TVS জুপিটাৰ সেলফ ওকে আছে কিমান চনৰ 14 মডেল 14 মডেল 14 মডেল কাগজ পাতি সব ওকে আছে সব আছে ওকে লগতে আপোনাৰ এটা হেলমেট ফ্ৰী পাব দেই 500 ৰ তেল ফ্ৰী ওকে নেক্সট আছে আৰু এখন দাদা কক 2021 মডেল হয় Activa 6G হয় BS6 হয় only 50000 only 50000 21 মডেল 21 মডেল ওকে নেক্সট আৰু কোন নেক্সট আছে 21 মডেল Honda Dio হয় only 45 21 মডেল 21 মডেল এখনো লৈ যাক আপোনাৰ only 45000 21 মডেল দেই Honda Dio লগতে পাব এটা হেলমেট আৰু 500 টকা আপোনাৰ পেট্ৰল পাব 5 লিটাৰ তেল ফ্ৰী নেক্সট আৰু কোন দাদা কক নেক্সট আছে আপোনাৰ Activa 125 BS6 হয় হয় গাড়ীখন একদম জেনুইন চলা 10000 10000 কিলোমিটাৰ চলিছে একদম জেনুইন হয় 60000 আহিব 60000 আহিব ওকে নেক্সট আছে এন্টক 2021 মডেল হয় হয় only 53 একদম ডিসকাউন্ট দি 53 আহিব 21 মডেল মডেল ওকে 21 মডেল লৈ যাক এন্টক আপোনাৰ 125 সিসি মাত্ৰ আপোনাৰ 53000 লগতে আপোনাৰ এটা হেলমেট ফ্ৰী লগতে 500 টকা আপোনাৰ পেট্ৰল ফ্ৰী দেই নেক্সট আহিব আপোনাৰ Honda Dio হয় 2019 মডেল হয় only 35000 only ওকে এখন লৈ যাক আপোনাৰ মাত্ৰ 25000 টকা নেক্সট আছে জুপিটাৰ এখন দাদা জুপিটাৰ BS4 হয় 2020 ৰ মডেল হয় আপোনাৰ 38000 আহিব 38000 জুপিটাৰ 38000 ওকে নেক্সট আছে আৰু এখন Dio 2021 হয় only 45 only 45000 ওকে Activa 4G হয় 2018 মডেল হয় 38000 আহিব 38000 ওকে এখন জুপিটাৰ 20 ৰ মডেল হয় only 38 ওকে নেক্সট আছে আৰু কোন Aviator হয় 38000 21 ৰ মডেল 21 মডেল 38 এখন 38000 লগতে আপোনাৰ এটা হেলমেট ফ্ৰী পাব লগতে আপোনাৰ 500 টকা পেট্ৰল ফ্ৰী পাব দেই জুপিটাৰ 38 এখন 38 এখন লৈ যা 38000 এখন 38000 এখন 38000 লগতে আপোনাৰ অফাৰ কিটা আছে দেই ওকে তে কত আহিব লাগিব আপোনাৰ এড্ৰেছটো জনাই দিওকচোন ডবকা ষ্টেট বেংকৰ লগত হয় হুজাই ডিস্ট্ৰিক্ট ডবকা ওকে হুজাই ডিস্ট্ৰিক্ট ডবকা আপোনাৰ নিয়াৰ আছে আপোনাৰ SBI বেংক আৰু লগতে আছে আপোনাৰ 4 ৱে আপোনাৰ হাইৱে হয় লংকাৰ পৰা আহিলে আপোনাৰ লেফট সাইডত নগাৰ পৰা আহিলে ৰাইট সাইডত হয় আৰু লংকাৰ পৰা আহিলে আপোনাৰ লেফট সাইডত মানে আপোনাৰ ডবকা পোৱাৰ আগতে যেটো টুল গেট আছে আপোনাৰ টুল প্লাজা এৰি 1 কিলোমিটাৰ হ'ব নেকি 1 কিলোমিটাৰ হ'ব ওকে টুল প্লাজা আপোনাৰ 1 কিলোমিটাৰ আগত আহিলে আপোনাৰ ৰাইট সাইডত পাব আৰু যদি কিবা ডিটেইলছ জানিব লাগে তেনে স্ক্ৰিনত ফোন নম্বৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰক বাকি ডিটেইলছ পাই যাব আৰু ইয়াৰ পৰা যদি কোনোবা বাইক পাৰচেজ কৰে তেনে ভালকৈ চাব ভেৰিফাই কৰিব টেষ্ট ড্ৰাইভ ল'ব তাৰ পিছত বাইক পাৰচেজ কৰিব দেই তো সম্পূৰ্ণ ভিডিঅ' চাব ধন্যবাদ তো নেক্সট ভিডিঅ' লগ পাম